এই আজি কিন্তু গোটেই পইচা উঠাব লাগব দেই। উঠাব লাগব হা। এই যেদিন উঠোৱা মেনেজাৰে কিন্তু অফিচত বেলেগ লিখিয়া ভৰাই দিয়া ধান্দাত আছে। বেয়া মানুহে ভাই এই বেয়া মানে আজি মাহৰ লাষ্ট পচি নহয়, এইকাৰণে খেচ খেচে থাকবিয়ে। কোনে কোনে দিবা আছে চাওচোন। এইটো কোনে দীপালী ডেকা, এইটো পইচাটো উঠোৱা। এইটো কোনে জুৱেল ডেকা 4+ কেছ। 4+ কেছ আছে কিন্তু ইমান দিন দিয়াই নাই। তই কি পইচা উঠাব পৰা নাই? উঠাব পৰা নাই মানে তাত পইচা বিচাৰি গেলি ঘৰত মানুহ নাই বুলি কয়। চাঙৰ তলতহে সোমাই নে কিহে ক'বা নোৱাৰো। ফোন কৰিলে মোবাইল লক কৰি থয়। তই ডিপজিট কৰিছা নাই? ডিপজিট কৰা হোৱাই নাই ৰ। ভাই ময়ো পৰা নাই। ইফালে ভাই গুগল পেটো পইচা নোহোৱা হৈছে, কি কৰোঁ উপায় নোহোৱা হৈছে ভাই। এই আজি পইচা কেইটা উঠাব লাগব দেই, যেতিয়াই নহয়। আৰু অফিচত চেয়াৰ ভাই বিৰাট লেভেললে সেইটো ভাই কেনেকে থাকে এই কাকডাল বাদ দে। আমি 4-5 বছৰ হ'ল ফিল্ডত কাম কৰা, আমিহে পাব্লিকৰ লগত ফন্টা ফন্টি কথা পাতো। তাই ৰুমত বহি থাকি আমাক খেচ খেচালি নহ'বতো। টেমা গৰম ধুলি তোমাৰ লেভেল উঠাই দিম দেই মই তাইৰ। পইচা উঠাব পৰা নাই বুলি ক'লে কি হ'ব? নিদিলে কি কৰিবি তাক? মোৰ ফাণ্ডিং আছে 7টামান, 5,000 টকা এটা দিবিছো ভাই। 5,000 টকা মই নাই ভাই, পইচা কেইটা উঠাব পালি তোক 5,000 নহয় 10,000 টকাও দিব পাৰো। মাহা পাতি দিমেই মই। মাহে খাবি ভাই। মাল যদি খুওৱা 5,000 টকা এটা দিম দিয়া বাৰু, কিবা কৰিম মই নাই ক'ৰবাৰ পৰা দিব লাগব। এইটো ভিতৰত যাওঁ এই খাটাত যাবি দীপালীতে যাওঁ দে। তাৰপিছত জুগেল তাত দেই, তাত যাব লাগব। তাৰ গাড়ী নহয় মানুহ উঠাব লাগব এবাৰ। চেষ্টা কৰি দিছো তাই। আছে হে আছে 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 গাড়ী মানুহ চব উঠাই দাদা দিম যে ফোন কৰিলি নহয় দেখোন। হাতে উঠা কালি যদি পইচা নিদিয়া চাবি। মানুহ চিনি পোৱা নাই, মানুহ চিনি পোৱা নাই। তই যাবি হস্পিটেল, আমি যাম থানা। ভাড়া ভাড়া দিলে গাড়ী মানুহ খোলা আছে। অ দাদা দাদা নাখায় নেকি খোৱা মানুহ আছেনে? এই হেৰি তোক ফোন মালি ফোন নাওগে মোবাইলটো চিনকান বেয়া আছে। চিনকান বেয়া আছে কিয় পলাই আছিলো কৈছিলো? মই একদিন নপলা 10,000 টকাটো দিয়ে 1 বছৰ হ'ল নাই। একবাৰ কি ক'লা ঠিক নাই। কি মালে বাবা নহয় বেলেগ এটা কিস্তি বিচাৰি গেলি কিস্তি আমিহে গবা মাৰি হওঁ। আজি দেখোন কাষ্টমাৰ তোকহে গবা মাৰি ধৰিলা। বেয়া দিছে হেৰা কেছটো কি? এই কেছটো কি মানে কাণৰ ওচৰেদি ভেনা মাখি যোৱা দিছে, তাত দুটামান খোচা কিয় মাৰিব? ভাগ্য ভাল দুটামান মাথাত পচি তালি ফুটছি নেকি? কিয় এনেকে মাৰিলে তোক? কিয় মাৰিলা মানে? সেই তাতে 10,000 টকা লৈছিলো, বহুত দিন হ'ল দিয়া নাই। মানুহ তাৰ ঘৰ বুলি ভাই এইখিনিকে জয়ী আকৌ নাপায় হয়তো। কি দপদপাই আছে আৰু পইচাই নাযোৱে আৰু ভাই সেই ঘৰ মানুহ তাক কিয় খেলি দিছা? আৰু টকা দিবাচোন। নাই 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 সেই ভাতত যাব লাগব। দাদা ফোন কৰিম আৰু ঘৰত নাযাম মই ডাইৰেক্ট। और अगर तुम लोग नए हो तो सब्सक्राइब करो, वो जो लाल वाला बटन है उस पर फूट फेंक के मारो या फिर मोमबत्ती, मुझे नहीं पता, बस क्लिक हो जाना चाहिए। আজি দেখোন এটাও কিস্তি ভালকে উঠাব নোৱাৰিলো। এনেকে হ'লে চাকৰি বাদ দিব লাগিব। এই চাকৰি বাদ নিদিওঁ, আজি নিচিনা জীৱনত ভুল কৰা নাই দেই। মানুহবিলাক ইমানকে হাৰামি হেৰা নেদেই গাড়ী লৈ পেলাই পইচা দিলা। গাড়ী লোৱাৰ ওপৰত ল'ব পাৰিব ঠিকে, কিস্তিটো কিয় মাৰিব নোৱাৰে? নহয় গাড়ীয়ে কম পইচাতে ফাইনেন্সিয়াও দেই, তাকে মাৰিব বুলি লোৱা দিছে গাড়ীকেইটা। ইয়াত দাদা আছে গাড়ীখন নিলে কি মাক নাই দে কি ওৰা আমি যেনেকে বেলেগে কিস্তি নিদিলে গাড়ী উঠাও, ময়ো গাড়ীখন কিনবাৰ পৰা কিস্তি দিয়া নাই হেৰা। সেইকাৰণে মোৰ গাড়ীখন লৈ গেল। তই নিজে দিয়া নাই আকৌ মোকো বুজাই পৰাই লৈ যা। দেখিছা ভাড়া নপৰা লাগি চব ভাড়া থাকে, ভাড়া পৰাৰ পিছতহে চব বদমাছ। দেখিছা সি গাড়ীখন লৈ গেলি, এতিয়া যাম কিহত আমি? এতিয়া ওৰা বাঘৰ ওপৰত ঘোঁ, ঘোঁৰ ওপৰত জোঁ, জোঙৰ ওপৰত বেৰি, বেৰিৰ ওপৰত হেৰি। এতিয়া খোজকাঢ়ি যাবা? সেই তোৰ ধৰি খোজকাঢ়িব লগা হ'ল।